এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি আমি লখিমপুৰ পদুমণি থানলৈ বুলি ওলাই আহিছোঁ তাত সেৱা কৰিবলৈ। আৰু এতিয়া আহক তেনেহ'লে গৈ থাকোঁ। এতিয়া সেৱা কৰি হ'ল। আমি আহি পদুমণি থান পাই গ'লোহি আৰু সেৱা সৎকাৰ কৰি এতিয়া ওলাই আহিছোঁ। এতিয়া পাৰ্কত যাম, আপোনালোককো পাৰ্কত দেখাম। এতিয়া পাৰ্কত সোমাম আমি। আহি আছোঁ, আহা মমো আহা ব'লা। পাপা ধৰা মমো। কিমান ধুনীয়া। ভিতৰলৈ আহি আছোঁ আমি, দেখাম কি কি আছে, সকলোবোৰ দেখাই থাকিম। এইফালে পাছলৈ মমো আৰু পাপা আহি আছে। এইফালে সৰু ল'ৰা খেলা বস্তু আছে। আমাৰ মমো ছোৱালীজনী অলপ মমো বা কৰিবা আকৌ। সৰু ল'ৰা খেলে ন। মমো যাওঁগে নে? আমি যাওঁগে নে? ভাল লাগিছে নে খালি? মই যাওঁ ব'লা। ইয়াতে বহিবলৈ ঘৰ এটা ধুনীয়াকৈ আছে। বহি পেলাই এতিয়া প্ৰসাদ অকণমান খাই তাৰপিছত ঘৰমুখে যাম আৰু এতিয়া। এতিয়া পাৰ্কৰ পৰা ওলাই আহি আমি যাবলৈ লৈছোঁ। আমাৰ পাহাৰখন ৰাস্তাতে ধুনীয়াকৈ বজাৰ এখন বহি আছে। বজাৰত সোমাই অলপ বজাৰ কৰি ল'লোঁ। তাৰপিছত আকৌ আমি আহি আছোঁ। তাৰপিছত আহি আমি ধেমাজি পালোঁহি আৰু ধেমাজিতে উঠি ভাত খাই ল'লোঁ।
আমি আপোনালোকৰ মাজলৈ নিশ্চয় তিনিখন আমন্ত্ৰণিক কাৰ্যসূচী হাতত লৈ গৌৰৱোজ্জ্বল অসম নক্ষত্ৰপুৰ মহাদৰ্শকে আমাৰ ব্যক্তিগত